যোৱা BPF চৰকাৰ থকা সময়ত আমাৰ অঞ্চলৰ কাৰণে কিমান জড়িত আছিলোঁ আমি নিজেই বিভিন্ন জনগোষ্ঠী 26টা জনগোষ্ঠী বাদে দি আমি বড়ো হিচাপে বড়ো চুক্তি কৰাসকলে বড়োবিলাকে এই BTC অঞ্চলত সেই সময়ত ভালদৰে কাম মানে থাকবা পৰা নাছিল সদায় গুইলা-গুইলি সদায় মাৰা-মাৰি সদায় জাতীয়ভাৱে যি জনগোষ্ঠীভাৱে যিখিনি দাঙাবাজি হিটো হৈ আছিল যোৱা 15 বছৰত কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই চৰকাৰ অহাৰ পিছত UPPL আৰু BJP একেলগে চৰকাৰ থকা সময়ত যোৱা 5 বছৰত এটাও গুলি নুফুটিলে একজনো মানুহ মাৰা আমি নিউজত মিডিয়াত নাপালো আৰু এটাও গুলি ফুটা আমি নাপালো কিন্তু এতিয়া আপোনালোকে ভাবি চাওকচোন ই আদমাৰ ভিতৰত ফৰেষ্ট কেম্প এটাক কৰা হ'ল ফৰেষ্ট কেম্পৰ পৰা অস্ত্ৰ মানে কিবাটো পাব্লিকে লৈ গ'ল কিন্তু একো নহল কিন্তু সিদিনা দোষী মানুহকে কি নিৰ্দোষী মানুহকে মাথাত গুইলাই মাৰিলে তেতিয়াহ'লে আপোনালোকে ভাবিছো আমি শান্তি হিচাপে আছে না সিদিনাহে আমাৰ ৰাজু বসুমতাৰী বিজনী ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ উপসভাপতি তেখেতে একজন খেলুৱৈ আছিল আৰু ৰেফাৰীমেন আছিল তেখেতক হত্যা কৰিলে আৰু বিভিন্ন আছে এই তেনেকুৱা ধৰণৰ এতিয়া মাটি বাৰীৰ কথা কৈ আছে এইবিলাক অশান্তিৰ সৃষ্টিটো হাগাৰামা ডাঙৰীয়াই যি সময়ত চৰকাৰ হয় সেই সময়তে হয় তেতিয়াহ'লে তেওঁলোকে ক'বা খুজিছিল আমাক UPPL আহিলে UPPL ধৰ্ণা দেই এফচু আহিলে এফচিয়ে ধৰ্ণা দেই সেইকাৰণে কিবা হয় গণ্ডগোল হৈ বুলি কৈছিলে এটা সময়ত কিন্তু এতিয়া UPPL ধৰ্ণা দিছি এফচিয়ে ধৰ্ণা দিছে নেকি এতিয়া কিয় মানুহবিলাক এনে নিৰ্দোষী মানুহ কিয় মাৰি আছে সেইবিলাক ইয়াৰ পৰা আমি বুজা যায় যে তেখেতে এটা জয়গৈ নহয় শিৱ হোৱাৰ কাৰণে তেখেতে চৰকাৰখন কেনেকৈ পৰিচালনা কৰিব লাগে আমাৰ BTR অঞ্চলৰ বসবাস কৰা 26টা জনগোষ্ঠী 35 লক্ষ মানুহ কেনেকৈ পৰিচালনা কৰি লৈ পেলাই সুখ দুখৰ লগত একেলগে থাকি পেলাই কেনেকৈ আগবাঢ়ি যাব লাগে সেইটোৱে তেওঁলোকে নিশ্চয় জ্ঞানে নাই যাৰ কাৰণে সঘনাই পাব্লিকৰ লগত বা জনগোষ্ঠীৰ লগত বিভিন্ন আদিবাসীৰ কথাটোতো মই কোৱাই নাই বিভিন্ন যিখিনি কাম কাজ যিখিনি অপ্ৰিয় যিখিনি কাম সেই কামটো সদায় আমাৰ এই 10 মাহৰ ভিতৰত হৈছে এইটো মানুহ মাৰাটোৱে অপেন হৈ গৈছি গুইলাই মাৰাটোৱে ডিপাৰ্টমেণ্টৰ অফিচত যাই পেলাই ডিপাৰ্টমেণ্টটো পুৰি দিবা পাৰে অস্ত্ৰ পাতি আনবা পাৰে যোৱাটো কি ডাঙৰ কথা সেইটোৱেতো যোৱাটো কি ডাঙৰ কথা মানুহকে যদি মাৰবা পাৰে অপেন গুইলাই মাৰবা পাৰে মাৰবা পাৰে ফৰেষ্ট ডিপাৰ্টমেণ্ট অফিচটো এটাক কৰবা পাৰে জনগোষ্ঠীৰ লগত জনগোষ্ঠী মানুহটো মাৰি হয় তেতিয়াহ'লে যোৱাটোতো আৰু ক'বই নালাগে কিন্তু আমাৰ অঞ্চল 5 বছৰৰ সময়ত কোনো যোৱাই নাছিল প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ থকা সময়ত আৰু সব চাই লাষ্টৰ কথাটো এটা কম মই লাষ্টৰ কথাটো হ'ল কি এতিয়া মানে ইউক্ৰেইন মানে ইৰাণ আমেৰিকাৰ যুদ্ধ হৈছে বুলি কৈ পেলাই যুদ্ধটো হৈছে আমিও মানি লৈছোঁ তেওঁলোকে এতিয়া আমাৰ দৰমহাটো মাৰ্চৰ পৰা আজিলৈকে দিব পৰা নাই হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই এতিয়া পুনৰবাৰ 30% আমাৰ চৰকাৰটো কাটব বোলে ডিচেম্বৰলৈকে আৰু ডিচেম্বৰৰ যদি কাটাৰ পিছতো বা বিবেচনা কৰি পেলাই ডিচেম্বৰ পাছতো আৰু পুনৰবাৰ কাটব বোলে 30% অথচ আমাক দৰমহাই দিয়া নাই কিন্তু কাটাটোহে আগত আৰু লাষ্টৰ কথাটো সেইটোৱে যে ভাৰত চৰকাৰে আজিলৈকে যুদ্ধৰ নামত কোনো এমপিৰ লগত কোনো ডিপাৰ্টমেণ্টৰ পৰা দিতা কৰা নাই পইচা টকা কাটা নাই অসম এছেম্বলিত সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কোনো MLA কোনো মিনিষ্টাৰৰ পৰা টকা পইচা কাটা নাই কিন্তু BTCত কৰবাত ধ্ৰুৱ তৰা পৰাৰ নিচিনাকৈ ইৰাণ ইৰাক আমেৰিকাৰ যুদ্ধৰ নামত MCLA বিলাৰ দৰমহাটো 30% 6 মাহৰ কাৰণে কাটব বোলে অথচ তেখেতে আমাৰ দৰমহাটো মাৰ্চৰ পৰা আজিলৈকে দিবাই পৰা নাই